নমস্কাৰ, এই মুহূৰ্তত লৈ আছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত, বঙাইগাঁৱত থাকিব দুখনকৈ উপজিলা। অভয়াপুৰী আৰু সৃজন গ্ৰাম নতুন উপজিলা হ'ব। পৰৱৰ্তী খবৰটো হৈছে অহা মাহত পুনৰ প্ৰকাশ পাব 22,000 চাকৰিৰ বিজ্ঞাপন। প্ৰয়োজন হ'লে আৰু চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অহা মাহত পুনৰ প্ৰকাশ পাব 22,000 চাকৰিৰ বিজ্ঞাপন। পৰৱৰ্তী খবৰটো হৈছে গুজৰাট উত্তৰ প্ৰদেশৰ দৰে উন্নত প্ৰযুক্তিৰে ফেৰ মাৰিব অসমে। অসমত ছেমি কণ্ডাক্ট পলিচি গ্ৰহণ ৰাজ্যিক কেবিনেটৰ। পৰৱৰ্তী খবৰটো হৈছে বিধৱা পেঞ্চন লাভ কৰা মহিলালৈ ভাল খবৰ। 300 টকাৰ পৰিৱৰ্তে বিধৱা মহিলাই লাভ কৰিব এতিয়াৰে পৰা 1250 টকা। পৰৱৰ্তী খবৰটো হৈছে বিজেপি বিধায়ক মৃণাল শইকীয়াই এৰিব বিধায়ক। যদিহে কংগ্ৰেছে 9খন আসন লাভ কৰে তেন্তে এৰিব বিধায়ক পদ। কথাৰে নহয় পত্ৰ লিখি চেলেঞ্জ বিধায়ক মৃণাল শইকীয়া। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰে পৰা 23 আগষ্টত নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰা হ'ব। এতিয়াৰে পৰা 23 আগষ্টত নেশ্যনেল স্পেচ ডে